हेलो गाइस, वेलकम टू माय ब्लॉग। আজি হৈছে বিয়া দিনত গৈছিলোঁ কলেজলৈ আৰু এতিয়া আহি পেলাই বিয়াত আহিছোঁ। প্ৰথমতে খালোঁ চাট আৰু বহুত কিবা কিবি আছিলে আৰু এতিয়া বহি আছোঁ। ভাত খাব যাবলৈ টাইম আছে। ভাত খোৱা দেখুওৱা নহ'ল, আইচক্ৰীমে খোৱা দেখুৱালোঁ কাৰণ বহুত মানুহ আছে, লাজ লাগে, তো তাৰ কাৰণে দেখুওৱা নহ'ল ভিডিঅ'ত। আৰু বহুত আইচক্ৰীম খালোঁ সেইদিনা। এতিয়া খাই লৈ পেলাই বহি আছোঁ আইতাৰ লগত। আৰু বিয়াৰ ৰভাখন দেখিবলৈ বহুত ধুনীয়া লাগিছে, লাইট পোহৰ এইবিলাকৰ জাকজমকতাৰে গোটেই ধুনীয়া লাগিছে। আৰু এয়া হৈছে বিয়াৰ ডেক'ৰেশ্যন। মোৰ মাতটো অলপ ভাঙি আছে। আৰু এয়া মোৰ বিয়াৰ লুক। মই ব্লেক ড্ৰেছ পিন্ধিছিলোঁ আৰু আহি পেলাই এতিয়া আৰু মই খালোঁ আলু চাট। গোটেই মানুহৰ ভিৰ লাগি গৈছে আৰু আমি এতিয়া বহি আছোঁ অলপ টাইম, কাৰণ ইমান মানুহৰ ভিৰ, ক'তো ঠাই পোৱা নাই। চ' তাৰ কাৰণে এনেদৰে বহি আছোঁ। আৰু এতিয়া আহিল বিহুৱা দল। অসমীয়া বুলি ক'বলৈ গ'লে অসমীয়াৰ বিহুটোৱে মেইন, আৰু আজিকালি বিয়াবোৰতো বিহু দল এনেকৈ মাতে আৰু আমাৰো মাতিছিলে। বহুত ধুনীয়া লাগিছে আৰু মানুহবোৰে এনেদৰে ভিডিঅ' কৰাত ব্যস্ত। আৰু তাৰ লগে লগে বাৰু আমাৰ ঘৰৰ মানুহো ডান্স কৰিছে, ভাল লাগিছে। আৰু আমি এনেদৰে ইয়াতে থিয় হৈ এনেদৰে চাই আছোঁ। মই ডান্স কৰিব নাজানো, তো তাৰ কাৰণে বিহু ডান্স কৰা নাযায় মোৰ বেছি। আৰু ইয়াতে বৰমা বা গোটেইবিলাকে এনেদৰে নাচিছে। দাদাৰ বিয়া, নিজৰ পুতেকৰ বিয়া, মনততো আনন্দ লাগিবই, তো সকলোৱে এনেদৰে ডান্স কৰিছে। ডান্স কৰি উঠি এনেদৰে আৰু ভাত খাব আহিলোঁ। এইবাৰো ভিডিঅ' কৰা নহ'ল, আইচক্ৰীমে দেখুৱালোঁ খোৱা। আৰু খাই মেলি উঠি পেলাই বহি আছিলোঁ আৰু ঘৰ আহিলোঁ। এতিয়া বিয়া চাব নগ'লোঁ। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব।